হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ বাবে আহি পৰিছে ভাল খবৰ। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ মই কৈছোঁ যে কেইদিনমান আগত এটা ভিডিঅ' দিছোঁ যে তোমালোকৰ পাৰ মান্থ 300 টকা সোমাব তোমালোকৰ একাউণ্টত। আৰু আজি হিমন্ত বিশ্ব শৰ্মা ছাৰে টুইট কৰি জনাইছে, তোমালোকে এই টুইটটো চাই লোৱা। তোমালোকে যে ইয়াতে লিখা আছে, অসম চৰকাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হোৱা আমাৰ ছাত্ৰ-ছাত্ৰীৰ কাষত তাকি উৎসাহ যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁলোকৰ প্ৰস্তুতিত সহায়ক হোৱাকৈ পৰীক্ষাৰ পূৰ্বে টিউচন বা পুষ্টিগত দিশটো ঠিকে ৰখাৰ বাবে আমি 6 মাহৰ বাবে মাহিলী 300 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ এই বিশেষ পদক্ষেপে বিশেষকৈ বহু আৰ্থিকভাৱে অনুগ্ৰহৰ পৰিয়ালৰ মৰমৰ বাগিনক উপকৃত কৰিম। Government of Assam is committed to stand by our students as they prepare for the HSLC exams, a major stepping stone. To give them an extra push in their preparation, we will give them 300 months for 6 months so that they can take up tuitions or improve their grade before the exams. ইয়াতে মানে কৈছে তোমালোকৰ 6 মান্থ তোমালোকৰ টিউচনৰ কাৰণে 300 টকা 6 মাহৰ বাবে তোমালোকক দিয়া হ'ব আৰু তোমালোকে টিউচন কৰিবলৈ।